হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। চাদৰৰ পতি কেনেকৈনো লগাই চাওঁ আহকচোন। আপোনালোকে বুজিবগৈ একেবাৰে সহজকৈ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতে চাদৰখন ভালদৰে পাৰি ল'ব আৰু চাদৰখনৰ লগতে লাগি থকা পতিকেইটা এটা এটাকৈ কাটি ল'ব। পতিকেইটাৰ মাজত থকা মাৰ্জিনডালৰ পোনে পোনে কাটিবলৈ চেষ্টা কৰিব। মাৰ্জিনৰ ছাইডকেইটাত 1/2 ইঞ্চকৈহে কাপোৰ থাকে। পতিকেইটা কাটোতে অলপ সাৱধানে কাটিব। পতিকেইটা কাটোতে যদি অলপ বেঁকা হয় তেতিয়া কাপোৰটো কম পৰিব পাৰে, ফলত চিলাবলৈ অসুবিধা হ'ব। চাদৰ এখনত পতি লগাবৰ বাবে এটা ছেটত 3টাকৈ 6টা পতিৰ প্ৰয়োজন হয়। এইফালে চাওকচোন, ময়ো পতি 6টা উলিয়াই ল'লোঁ। চাদৰৰ পতিবোৰ জইন কৰাৰ সময়ত এটা কথা সদায় মন কৰিব। দুয়োটা পতিৰ ফুলকেইপা একেটা ছাইডলৈ আছেনে নাই আৰু মিলিছে নাই ভালদৰে চাই ল'ব। দুয়োটা পতিৰ ফুলৰ ওপৰ ছাইড দুটা তলমূৰকৈ ৰাখি জইন কৰি ল'ব। এনেদৰেই মই বাকী 4টা পতিও জইন কৰি ল'লোঁ। আৰু চাদৰৰ পতিবোৰ ক'ৰ পৰা লগালে দেখিবলৈ ভাল হয় চাওঁ আহক। 1/2 ইঞ্চকৈ লৈ ফ'ল্ড কৰি আঙুলিৰে ভালদৰে পেষ্ট কৰি লৈ চাদৰখনৰ লগত পতিটো সমানকৈ ৰাখি চিলাই যাব। চাব যাতে চাদৰখন আৰু পতিটো ভালদৰে চিলাইবোৰ বহে। আৰু এনেদৰেই চাদৰখনৰ পতিবোৰ চিলাই যাব। মেখেলাত ফলছ লগোৱা, দহি গুঠা বা ব্লাউজ কাটিং আৰু ব্লাউজৰ চিলাই লগতে স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভালদৰে বুজাব পাৰিছোঁ নাই নাজানো। যদি মোৰ ভিডিঅ' চাই অলপ হ'লেও বুজি পাইছে বা ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।